আজি যাব ওলালোঁ মামাৰ ঘৰলৈ মানে বিহু খাব আকৌ মানে বিহু খাব মাতিছে আৰু বহুত দিনৰ মূৰত আজি যাবলৈ ওলালোঁ আৰু মই পকলৈকে আহিছিলোঁ আৰু ইয়াতে মোক পকলৈকে ল'ব আহিছিলে আৰু আহোঁতে ৰাতি হ'লে আৰু দেখিছোনে কিমান মানুহ হৈছে ইয়াতে মানে উৰুকাৰ দিনাখন ইয়াতে ৰাইজে মিলি খানা খোৱা হয় আৰু মোৰো আজি ভাগ্যত মিলিলে আৰু সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ মানে এনেকুৱা খানা খাই পোৱাই নাই আৰু এবাৰো দেখাও নাই আৰু আজি ফাইনেলি খাবলৈ মোৰো ভাগ্যত মিলিলে আৰু দেখিছেনে পুৰা এখন এখনকৈ সাজি থোৱা হৈছে মানে পুৰালৈ যিজন আছে সকলোকে এখন এখনকৈ খাবলৈ দিব ইফালে আমাকো দিবলৈ আহিলে এতিয়া খোৱাহে কথা আৰু এনেকৈ ৰাইজৰ লগত হাঁহিৰে ফূৰ্তিৰে ধেমালিৰে এসাঁজ খোৱা মানে মজাটোৱে বেলেগ আৰু কোন গাঁৱত এনেকৈ ৰাইজে মিলি এসাঁজ খাই প্লিজ কমেণ্ট কৰি জনাব দেই আৰু সকলোৱে ৰাইজে মিলি পুৰা বহি গ'ল খাবলৈ আৰু এতিয়া খোৱাহে কথা আৰু মানে ৰাইজৰ লগত খোৱাই নহ'ল আৰু আমি পুৰা ভাত লৈ আহি আছোঁ আৰু ইয়াতে বহিলোঁ খাবলৈ মানে ইহঁতৰ লগৰ এজন মানে অলপ ভৰিত কিবা হৈছে মানে তাই যাব নোৱাৰিলে সেইকাৰণে তাৰ ভাগটো লৈ আহিলোঁ আৰু আমি ইয়াতে খাবলৈ বহিলোঁ আৰু এতিয়া খাবলৈ ল'লোঁ আৰু আজিতো কেনেকুৱা লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ বাই।